প্ৰথমতে মই তেখেতসকল ব্যক্তিক শতকৌটিবাৰ প্ৰণাম জনাইছোঁ, যিসকল ব্যক্তিয়ে চন্দ্ৰযান-৩ নামেৰে পৰিচিত মহাকাশযানখনৰ প্ৰযুক্তি কাৰ্যকাৰী ক্ষমতাখিনিৰ লগত জড়িত হৈ আছে। ভাবিলেই আচৰিত লাগে, অসম্ভৱ কাম এটা প্ৰযুক্তিৰ দ্বাৰা কেনেকৈ মানুহে সম্ভৱ কৰিব পাৰে। এজনো মানুহ নথকা ৩,৯০০ কিলোগ্ৰাম ওজনৰ যান এখন পৃথিৱীৰ পৰা ৩,৮৪,০০০ কিলোমিটাৰ দূৰত্বত থকা মহাকাশৰ চন্দ্ৰটোলৈকে পঠিয়াই দিছে। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল, সেই যানখন পৃথিৱীৰ পৰা ইমান দূৰত থকাৰ পিছতো পৃথিৱীৰ লগত যানখনৰ যোগাযোগ ৰাখিব পৰা ক্ষমতা আছে। 14 জুলাইৰ দিনটোত যেতিয়া সেই যানখন চন্দ্ৰযান-৩ মিছন হিচাপে ইছৰ'ই লঞ্চ কৰিছিল, তেতিয়া যানখনত ৩টা বিশেষ অংশ সংলগ্ন কৰা হৈছিল। সেই অংশ ৩টাৰ ভিতৰত আটাইতকৈ ডাঙৰ অংশটো আছিল প্ৰপালচন মডিউল, যাৰ ওজন আছিল 2,148 কিলোগ্ৰাম। তিনিওটা অংশৰ ভিতৰত প্ৰপালচন চাইজতো ডাঙৰ আছিল আৰু ওজনো বেছি আছিল। প্ৰপালচনৰ ঠিক ওপৰত লাগি থকা অংশটো আছিল লেণ্ডাৰ, যাক বিক্ৰম নামেৰে নামাকৰণ কৰা হৈছিল। বিক্ৰম নামটো আছিল ভাৰতৰে এজন পদাৰ্থ আৰু জ্যোতিৰ্বিজ্ঞানীৰ নাম। তেখেতে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন বা যাক আমি সংক্ষেপে ইছৰ' বুলি জানো, সেই ইছৰ' স্থাপনত সহায় কৰিছিল। তেখেতৰ সম্পূৰ্ণ নামটো হ'ল বিক্ৰম আম্বালাল চাৰাভাই, আৰু এই নামটোৰ পৰাই লেণ্ডাৰ অংশটোৰ নাম ৰখা হৈছিল বিক্ৰম। বিক্ৰম লেণ্ডাৰটোৰ ওজন আছিল 1,726 কিলোগ্ৰাম। বিক্ৰম নামৰ লেণ্ডাৰটোৰ ভিতৰত আৰু এটা অংশ আছিল ৰভাৰ, ওজন আছিল 26 কিলোগ্ৰাম, আৰু ৰভাৰক নামাকৰণ কৰা হৈছিল প্ৰজ্ঞান নামেৰে। প্ৰজ্ঞান শব্দটোৰ অৰ্থ হৈছে সংস্কৃতত জ্ঞান। সংস্কৃত শব্দটোৰ পৰাই ৰভাৰ অংশটোৰ নাম ৰখা হৈছিল প্ৰজ্ঞান। পৃথিৱীৰ পৰা যেতিয়া এই প্ৰধান অংশ ৩টা প্ৰপালচন, লেণ্ডাৰ আৰু ৰভাৰক চন্দ্ৰলৈকে পঠিয়াই দিছিল, তেতিয়া অংশ ৩টা চন্দ্ৰৰ কক্ষপথ পোৱাৰ পিছত প্ৰপালচনে লেণ্ডাৰ বিক্ৰমক ৰভাৰ প্ৰজ্ঞানৰ সৈতে নিৰ্দিষ্ট কক্ষপথত এৰি দিছিল। আৰু তাৰ পিছত বিক্ৰমে প্ৰজ্ঞানক লগত লৈ চন্দ্ৰৰ কক্ষপথেৰে গৈ গৈ চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰু অঞ্চলত এডোখৰ ঠাইত 23 আগষ্টৰ দিনাখন সুকলমে অৱতৰণ কৰিছিল। এই মানুহ নথকা অংশকেইটা বা যান এখন পৃথিৱীৰ পৰা চন্দ্ৰলৈকে 14 জুলাইৰ পৰা 23 আগষ্টলৈকে, যিটো 41 দিনীয়া অসম্ভৱ যাত্ৰা, এই যাত্ৰাটো সুকলমে পৰিচালনা কৰাৰ বাবে ঈশ্বৰৰ প্ৰতিজন কৰ্মকৰ্তাকে মই মোৰ ফালৰ পৰা আকৌ এবাৰ প্ৰণাম জনালোঁ। চন্দ্ৰযান-৩ অভিযানৰ মূল উদ্দেশ্য হ'ল চন্দ্ৰৰ অনুসন্ধান। চন্দ্ৰত পানীৰ উপস্থিতি চাবলৈ পঠিয়াইছে, খনিজ পদাৰ্থ চাবলৈ পঠিয়াইছে। পৃথিৱীৰ পৰা চন্দ্ৰলৈ যান পঠিওৱা 195খন দেশৰ ভিতৰত আমাৰ ভাৰতবৰ্ষ 4 নম্বৰ স্থানত আছে। তাতেই আৰু চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত প্ৰথম স্থান ভাৰত। আজি আমাৰ দেশ গৌৰৱান্বিত, লগতে ময়ো উৎসাহিত। আজি বাকী দেশকেইখনে ভাৰত দেশক বাহ কৰিছে, ইয়াতকৈ আৰু আমাৰ গৌৰৱৰ কথা কি হ'ব পাৰে? এই সফল অভিযানটোৰ আঁৰত থকা দুজন মহান ব্যক্তিৰ নাম আজি নললে আমি ভাৰতবাসী হোৱাৰ কোনো অৰ্থই নাথাকিব। ব্যক্তি দুজনৰ এজন হ'ল মাননীয় এছ সোমনাথ ডাঙৰীয়া। তেখেত এজন ভাৰতৰ মহাকাশ অভিযন্তা, যিয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ হিচাপে সেৱা আগবঢ়াইছে। তেখেতৰ অধ্যক্ষতাত ইছৰ'ই চন্দ্ৰযান-৩ নামৰ চন্দ্ৰ অনুসন্ধান যানখন চন্দ্ৰলৈ পঠিওৱা কথাটো হয়তো ভাৰতবাসীৰ লগতে পৃথিৱীৰ কোনো এখন দেশে কেতিয়াও পাহৰিব নোৱাৰে। তেখেতৰ লগতে আৰু এজন ব্যক্তি হ'ল আমাৰ দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া। ভাৰতৰ প্ৰথম প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত জৱাহৰলাল নেহৰুদেৱৰ দিনৰে পৰা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকাললৈকে 14জনে প্ৰধানমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰিলে। কিন্তু চন্দ্ৰযান-৩ৰ দৰে মহাকাশৰ চন্দ্ৰৰ সফল অভিযান নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বাহিৰে কোনো এজন ব্যক্তিয়ে কৰিব নোৱাৰিলে। বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ঈশ্বৰৰ অধ্যক্ষ সোমনাথ ডাঙৰীয়াৰ তৎপৰতাৰ কাৰণে আজি আমি গোটেই ভাৰতবাসী গৌৰৱ অনুভৱ কৰিছোঁ। আশা কৰিছোঁ এই অভিযানত ভাৰতবাসীয়ে ভৱিষ্যতত নতুন নতুন লাভান্বিত ফল লাভ কৰিব। চন্দ্ৰযান-৩ৰ সফল অভিযানক লৈ মই এজন ভাৰতীয় নাগৰিক হিচাপে দুজন মহান ব্যক্তিকে শুভেচ্ছা জনালোঁ। ধন্যবাদ।